এভৰিৱান, কি খবৰ? সকলোৰে চাগে ভালে ন? বহুত দিন হ'ল ব্লগ দিয়া নাই। আগতে দিছিলোঁ বাৰু, এতিয়া বহুত দিনেই হ'ল ব্লগ নিদিয়া। মানে মোৰ আৰু এটা চেনেল আছে ন, দৰঙীয়া সৌভাগ বুলি। আমাৰ টীম আছে, এনেকৈ চলাওঁ, তাকে সময় পোৱা নাই। আজি তাকে এটা ব্লগ দিওঁ বুলি ভাবিলোঁ। আহকচোন এতিয়া আমি আমাৰ মানে আমাৰ দৰঙত বাকৰা বুলি কয়, তাতে ট্ৰেক্টৰ মাৰি আছে, তাকে চাওঁ আহক। এয়া বাৰিষা পৰিছে নহয়, ট্ৰেক্টৰ মাৰি আছে। ইয়াতে ধান সিঁচিব। আৰু ইয়াৰ পৰা আনি পথাৰ ৰুব, তাৰপিছত ধান হ'ব, তাৰপিছত খাব পাব আৰু আপোনালোকে, আমিও খাব পাম, আপোনালোকেও খাব পাব, এনেকুৱাই আৰু বতৰটোও বহুত ঠিক নহয়, বৰষুণ আহিছে, ডাৱৰীয়া হৈছে আকাশখন। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। আমাৰ ছাগলী ইয়াক যিমান খুলিও হোটেল নপৰে। হাই পুৰা খাওঁ খাওঁ কৰি থাকে এনি টাইম। লিভাৰ চিভাৰ দুটা নেকি ইয়াৰ পোৱালিটো চাব নেকি? পোৱালিটো এইটো হৈছে তাৰ পোৱালি। কিউট আছে ন, কিউট বাচ্ছা। কমেণ্ট কৰিবচোন পোৱালিটো কি খোৱালে ভাল হ'ব, অৱস্থাটো বেয়া হৈ গৈছে। जली ना तेरी भी जली ना ইয়াক অলপ কিবা কাম কৰিব লৈছিলোঁ, পিছত কাৰেণ্টটো গুচি গ'ল। চাওঁ লেপটপটোত চাৰ্জ আছে নাই। আছে বাৰু, কিমান আছে ঠিক নাই আৰু কাৰেণ্টটো গুচি গ'ল নহয়। যিহেতু এজন কম্পিউটাৰ চাইন্সৰ ষ্টুডেণ্ট, গতিকে কিছুমান কাম থাকে দিয়কচোন। কলেজৰ পৰা দিয়া প্ৰজেক্ট কিছুমান থাকে কৰিব লাগে। এয়া কিবা কৰিব লৈছিলোঁ, কিন্তু ইণ্টাৰনেটটো বেয়া। আমাৰ এইফালে জিঅ' কানেকশ্যনটো খুব বেয়া। কোডিং কৰিব লাগে, C++ বুলি আছে, তাকে অলপ কৰিব খুজিছিলোঁ, কিন্তু এতিয়া চাৰ্জ বহুত কম আছে। চাওকচোন চাৰ্জো নাই, একদম বেটাৰী লেভেল বহুত কম আছে। এতিয়া কৰিব নোৱাৰিম আৰু যিয়ে নহওক অলপ ওলাই যাওঁ, ভাল লাগিব মনটো। দিনটো ঘৰতে আছোঁ, কলেজকো যাব নহ'ল, মনটো ভাল লগা নাই। ওলাই যাওঁ ইফালে সিফালে, এইবিলাক দেখাওঁ। যিহেতু বাৰিষাৰ বতৰ হৈছে আমাৰ পেহীৰ ল'ৰা, ইয়াক এতিয়া মই ABCD লিখিব দিছোঁ। লিখি আছে, গুলীয়া কৰিছে নে কিবা গম নাপাওঁ। লিখা হোৱাৰ পিছত চাব লাগিব মই। সদায় পঢ়িব আহে ভাটিবেলা, কি লিখি আছে অলপ পিছত গম পাম। এইজন ডাক কেনেকৈ লিখি আছে। গাঁৱতো ফুটপাথ আছে। এয়া আপোনালোকৰ গাঁৱৰ ফালে আছে নাই কমেণ্ট কৰিবচোন। আমাৰ গাঁৱতো ফুটপাথ আছে। আমি বৰষুণ দিয়াৰ কাৰণে ঘৰলৈ গৈছিলোঁ, আকৌ ঘূৰি আহিলোঁ, বৰষুণ এৰিল মানে। এতিয়া আমি আহি ৰাস্তাৰ কাষ পালোঁ। এইটো এটা হাইৱে বুলিয়ে কয়। এইফালে দুইফালে পথাৰ, মাজতে ধুনীয়া ৰাস্তাটো। বাৰিষা বতৰ যেতিয়া আকাশখন ডাৱৰীয়া হৈ আছে, দিনটো মোটামুটি ৰ'দ নোলালে প্ৰায়। আৰু আমাৰ এইফালে বানপানী এনেকৈ নহয়, মানে ঠাইবিলাক অলপ ওখ। এইফালেও হোৱা নাই বানপানী। এইফালে হ'ব লাগিলে মানে একদম ঘৰ দুৱাৰ চব তল যাব আৰু। আপোনালোকে কমেণ্ট কৰকচোন, আপোনালোকৰ পৰা এই ব্লগটো চাই আছে। বানপানী হৈছে, কেনেকুৱা অসুবিধা হৈছে বানপানীত আপোনালোকৰ? বহুত অসুবিধা হয়, সেইটো গম পাওঁ বাৰু। তথাপিতো
আজি ভিডিঅ'টো শেষ কৰিছোঁ এইখিনিতে। এয়া আবেলি গৰুবিলাক আহি আছে ধুনীয়াকৈ।